নমস্কাৰ ৰাইজ, ইউটিউব জামিনীলৈ স্বাগতম জনাইছোঁ। আজি মই বিশেষ এটা ডিছ বনাবৰ কাৰণে এয়া প্ৰস্তুত কৰিছোঁ। এইটো হ'ল গাহৰি মাংসৰে টেঙা জোল। গাহৰি মাংসৰে সৌটেঙা জোল কেনেকৈ বনোৱা হয় তাকে আপোনালোকক দেখুৱাম, আপোনালোক চাই থাকক। আৰু তাৰ কাৰণে আমাক লাগিব এয়া গাহৰি মাংস পিচ হিচাপে লৈছোঁ। তাৰপিছত এয়া টেঙা লাগিব, এয়া জলকীয়া লাগিব। সাধাৰণতে মাংসৰ চব্জি বনাওঁতেনে যিবিলাক মাই মছলা লাগে, পিঁয়াজ লাগে, তেল লাগে, নিমখ লাগে, এইখিনি চব লাগে। কিন্তু এটা যে মই নিমখ অলপ লগালোঁ প্ৰথমে, তাৰপাছত এয়া ৰম লগালোঁ, হালধি লগালোঁ, বাকী বজোৰাম মছলা অলপো লগালোঁ। এইখিনিৰে মই ভালকৈ এইখিনি সানি ল'ম। এইটো সানি লোৱাৰ কাৰণটো হৈছে তেল কমকৈ দিম, নহ'লে কুমলীয়া কিবা টেঙা এইটো পিছল হ'ব খাবলৈ। গতিকে আমি তেল কমকৈ লগাম কাৰণেই প্ৰথমে মাংসখিনি আমি মাছাজ কৰি লৈছোঁ। এইটো এনেকৈ মাছাজ কৰি প্ৰস্তুত কৰাৰ পাছত আমি টেঙা কাটিম। কুমলীয়া হৈ আছে ঔটেঙাবোৰ, গতিকে আমি অলপ বেছি লগাব লাগিব। এতিয়া মই কেৰাহীটো বহাই দিছোঁ। অলপ গৰম হোৱাৰ পাছতেই ইয়াত তেল ঢালিম। সম্পূৰ্ণ কেৰাহীটো গৰম হ'ল। এতিয়া মই তেল ঢালি দিছোঁ। আমি প্ৰথমে পিঁয়াজটো লগাম। আমি এনেকৈ লৰাই দিব লাগিব যাতে পিঁয়াজখিনি অকণমান ফ্ৰাই হৈ যায়, তেতিয়া চেণ্টটো ভাল হয়। ইয়াৰ পিছত আমি মাংসখিনি লগাম। সচৰাচৰ তৰকাৰী লগোৱা নিচিনাকৈ আমি অকণমান নিমখ ছটিয়াম। তাৰপাছত আকৌ হালধি অলপ ছটিয়াম। তাৰপাছত মছলা অলপ ছটিয়াম। লৰাই থাকিম। মাংসখিনি প্ৰায় হোৱা নাই, এতিয়া আমি প্ৰায় মাংসখিনি ভাত খাব লাগিছে। আর মই লগতো সাঁতারি যা দৌড়াচ্ছে বেড়াচ্ছি কিন্তু কাবেন মূল আই নহরু পনেরু এক কুন্দিরে
মাংসখিনি প্ৰায় সিজিবই লৈছে আৰু এতিয়া আমি টেঙাটো লগাই দিম। লগাই দি টেঙাটোৰ লগত সম্পূৰ্ণ সিজিব দিম। আগতে খুন্দি ৰখা ভোট জলকীয়া এটাও লগাইছোঁ। কণীটো উঠা নোযোৱাকৈ লগাই প্ৰায় এঘণ্টামান আমি সিজাম জুই দি থাকিম। এতিয়া তাৰ পাছত কি হয় আপোনালোক চাই থাকক। মই গাহৰি মাংসৰে কেনেকৈ টেঙা জোল বনাব পাৰি তাক দেখুৱাই আছোঁ। লাষ্ট পিনে আহি আছোঁ আৰু আধা ঘণ্টা বা এঘণ্টাৰ পাছত আপোনালোকক কেনেকৈ পৰিৱেশন কৰিম তাকো দেখুৱাম, খাই কেনেকুৱা লাগিল তাকো দেখুৱাম। এতিয়া সম্পূৰ্ণ টেঙা জোল গাহৰি মাংসৰে ঔটেঙা জোল প্ৰস্তুত হ'ল। এতিয়া আমি ইয়াক নমাম। সেয়া বিৰাট সোৱাদযুক্ত হয়, গতিকে এতিয়া হৈ গ'ল। ঔটেঙাৰে গাহৰি মাংস বনাই উলিয়ালোঁ। এক সুন্দৰ চাওক। এতিয়া আমাৰ আলহী আহিছে, আলহীক মই এতিয়া পৰিৱেশন কৰিম। আলহীয়ে ক'ব আৰু খাই কেনেকুৱা লাগিছে। নকয় না আলহীটো ইয়াৰ লগত পৌৰ আপং নহ'লেতো কামেই নচলে। গতিকে খাই চাওক। নিমখ জলকীয়া কম বেছি পৰিমাণ হ'ব পাৰে, ইয়াৰ পৰা লৈ খাব। গতিকে এইখিনিয়ে মই নিজেও আপোনালোকক খাই দেখুৱাম। নিজে বনাইছোঁ যেতিয়া নিজে খাই ল'ম। বহুত সোৱাদ হয়। মই আপোনালোকক বনাই দেখুৱালোঁ। ভাল লাগিলে বনাই খাব, লাইক আৰু শ্বেয়াৰ কৰিব মোৰ ব্লগটো।